বন্ধু বান্ধৱীসকল, মাতা পিতা ভাই ভনী সকলোকে মই বিশেষ এটি কাৰণতে ভিডিঅ'টো লৈ আহিলোঁ। ভিডিঅ'টো এইকাৰণে আনিছোঁ যে আমি এক ছাৰ্ভিচমেনসকলে মিলি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ যি বানগ্ৰস্ত লোকৰ পানী ওলাই যোৱাৰ পিছত যি অৱস্থা হ'ব, সেই অৱস্থাত কি কি তেওঁলোকক আমি সহায় কৰিব লাগে, সেই সহায় কৰিবলৈ আমাৰ এক্স আৰ্মিৰ পৰা এক গোট আহিব, সেই বাহিৰৰো মানুহ থাকিব, সকলো মিলি তাত আহিব। আপোনালোকে সহায় সহযোগিতা তেওঁলোকৰ লগত কৰিব আৰু তেওঁলোকে সম্পূৰ্ণৰূপে আপোনালোকৰ যি মেৰামতি কৰা হওক, এনেকুৱা ধৰণৰ কাম হওক, সকলোখিনি আপোনালোকক কৰাব। আহকচোন আমি মিলি সকলোৱে মানৱতা দেখাই যাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে ভুৱন বৰা ইউটিউব চেনেল। আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিম আজি আন এটি ভিডিঅ' লৈ আহিম। আকৌ শিৱসাগৰবাসীৰ যি বানগ্ৰস্ত লোকসকলৰ যি দুৰ্দশা হৈছে, সেই দুৰ্দশাত আমি সকলো মৰ্মাহত আৰু আমি সকলোৱে যেনেধৰণে পাৰোঁ তেনেধৰণে সহায় কৰিবলৈ চেষ্টা চলাইছোঁ আৰু সকলোৱে চেষ্টা চলাই গৈ আছে। আৰু বহুত ভাল লাগিছে, গোটেই অসমবাসী নহয়, বাহিৰৰ বহিৰাজ্যৰ পৰাও বহুত লোক আহিছে সহায় সহযোগিতা আগবঢ়াবলৈ। সেইকাৰণে আমি বহুত ভাল আৰু নথৈ আমি ভাল লাগিছে, নথৈ আনন্দিত হৈছোঁ। কিয় দুৰ্যোগ কেতিয়া আহে কোনো ক'ব নোৱাৰে, আৰু ক'ত আহিব, কাৰ ওপৰত দুৰ্যোগে প্ৰভাৱ পেলাব তাৰ কোনো ক'ব নোৱাৰিব। আজি যদি আপাৰত হৈছে, কালি হয়তো লোৱাৰত হ'ব। আমি অকল ধেমাজিবাসীক কওঁ, ধেমাজিত বানপানী হয়। ধেমাজিত বানপানী হয় যেতিয়া আপোনালোকে জানে অৰুণাচলৰ যেতিয়া পানী এৰি দিয়া হয় তেতিয়া। আৰু কিন্তু এনেধৰণে যিটো আমি নভবা নিচিন্তাকৈ শিৱসাগৰৰ যিটো বানপানী হ'ল, সেই বানপানী কিন্তু বহুত ভয়াৱহ বানপানী, যি বানপানী আমি হয়তো আজি 55-60 বছৰে শুনাই নাছিলোঁ। এতিয়া মূল কথালৈ আহোঁ। আপোনালোকক মূল কথাটো এইটো হ'ল, সকলো আমি এক ছাৰ্ভিচমেন মিলি এতিয়া যি বান পৰিস্থিতি হৈ গ'ল, এই বান পৰিস্থিতিৰ পিছত যি দুৰ্দশা হ'ব, মানুহ যেতিয়া পানী শুকোৱাৰ পিছত ঘৰলৈ ঘূৰি আহিব, এই ঘৰলৈ ঘূৰি অহাৰ সময়ত তেওঁলোকৰ যি ঘৰৰ ভিতৰত পৰিস্থিতি হ'ব, সেই পৰিস্থিতি যিসকল বানপীড়িত লোক সেইসকলে হয়তো নিশ্চয় গম পায়। সেইকাৰণে আমি সকলো যি এক্স ছাৰ্ভিচমেন সকলো মিলি আমি তাত যিসকল পাৰিব, সকলোতো যাব নোৱাৰিব, বাকী সহায় সহযোগিতা আগবঢ়াব। গতিকে সেই যি চাফ চাফাই মানুহৰ ঘৰৰ ভিতৰত পলস পৰিব, বাৰীত হয়তো বাৰীৰ আশে পাশে আপোনালোকৰ স্প্ৰে' কৰা আদি কৰি এনেধৰণৰ কামবিলাক কৰিবলৈ আগবাঢ়ি আহিব। গতিকে আপোনালোকে সেই বাহিৰৰ লোকসকল যেতিয়া আহিব, আপোনালোকে কিন্তু তেওঁলোকক এনেধৰণে মোৰ শিৱসাগৰবাসীলৈ অনুৰোধ, আপোনালোকে ভাল ধৰণে তেওঁলোকক ব্যৱহাৰ কৰিব আৰু ভাল ধৰণে সকলো জেগাখিনি দেখাই দিব, য'ত যেনেকৈ যি কাম কৰিব লাগে, কি সাহায্যৰ লগত আৰু কি সাহায্য দিব, সেয়া অহাৰ সময়ত আমি সকলোখিনি আপোনালোকে গম পাবই। বাকী বিশেষকৈ আহিব যিসকলৰ ঘৰৰ ভিতৰৰ পলস পৰি অৱস্থা নাইকিয়া হ'ব, বস্তু বাহানি ভাগিব, ঘৰৰ মেৰামতি কৰিব, এনেধৰণৰ কামখিনি কৰিবলৈ তেওঁলোক সহায় কৰিবলৈ আহিব। গতিকে মোক ভাল লাগিছে এনেকুৱা এটা পদক্ষেপ এক্স আৰ্মিৰ পৰা হৈছে। গতিকে আমি সকলোৱে তাত সহায় সহযোগিতা আগবঢ়াম আৰু আমি সুশৰীৰে যাব নোৱাৰিলেও আমাৰ সহায় সহযোগিতা লাগে, সেই সহযোগিতা আগবঢ়াম আৰু সকলোখিনি যি দৰকাৰ হয় আমি তেওঁলোকক দিবলৈ আমি সদায় তৈয়াৰ হৈ থাকিম। আৰু আপোনালোকেও তেওঁলোকক সুন্দৰভাৱে পৰিচালিত কৰিব, বাহিৰৰ মানুহ যাতে বেয়া পাই নাযায় তাৰ ওপৰত শিৱসাগৰবাসীৰ ৰাইজে ধ্যান ৰাখিব বুলি অনুৰোধ জনালোঁ। আৰু ইমানতে কৈ মোৰ আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।